ডাঙৰ ডাঙৰ গুণ্ডা, ডাঙৰ ডাঙৰ মাফিয়া, ডাঙৰ ডাঙৰ দাদাবোৰ চব মুছলমান। ডাঙৰ ডাঙৰ ২ নম্বৰী কাম কৰাবোৰ, ডাঙৰ ডাঙৰ বদমাছ, অসুৰ, ৰাক্ষস যিমান আছে ক'বলৈ গ'লে আমাৰ মুছলমানৰ হয়। প্ৰায়বোৰৰ নামৰ আগে পিছে চাবক আলী, হুছেইন, ৰহমান, মহম্মদ এইবোৰ লগোৱা থাকে। প্ৰথমতে মই কামাল আজাহাৰী ডাঙৰীয়াক চালাম জনাইছোঁ আৰু আপোনাক এই ভিডিঅ'টোৰ মাধ্যমেৰে মই কেইটামান কথা সুধিব বিচাৰিছোঁ। এই যে আপুনি বাৰে বাৰে আপুনি কৈ থাকে যে অপৰাধ মুছলমানসকলে কৰে, আলী, ৰহমান, হুছেইনসকলে কৰে, অপৰাধ আৰু অপৰাধী কেৱল এটা বিশেষ জাতিৰ মাজতহে থাকে নেকি? আপুনিওতো এজন মুছলমান, আপুনি নিজেই মুছলমান হৈ মুছলমান মূৰত এটা টুপি পিন্ধনত আপুনি পাঞ্জাবী চোলা পিন্ধি, পাঞ্জাবী কুৰ্তা পিন্ধি মুছলমানৰ আদব কায়দাৰে থাকি আপুনি মুছলমানকে বদনাম কৰিছে। আপুনি এটা কথা কিয় পাহৰি গৈছে যে অপৰাধ আৰু অপৰাধীৰ কোনো ধৰ্ম নাথাকে। অপৰাধ বা অপৰাধী সকলো ধৰ্মৰ মাজতে থাকিব পাৰে। কোনো আলী, ৰহমান, হুছেইন, শৰ্মা, গোস্বামী বুলি কোনো কথা নাথাকে। অপৰাধ যদি কৰিব বিচাৰে সকলো ধৰ্মৰ মানুহেই কৰিব বিচাৰে। আপুনি এটা বিশেষ জাতিক টাৰ্গেট কৰি এই কথাখিনি কি উদ্দেশ্যে কৈছে, কি তথ্য ভিত্তিত আপুনি কথাখিনি কৈছে? আপুনি তথ্য দিব পাৰিবনে যে অপৰাধ আৰু অপৰাধী কেৱল ইছলাম ধৰ্মতে আছে, মুছলমান সকলেহে কৰে অপৰাধ আৰু অপৰাধী, বেলেগ ধৰ্মৰ মানুহে নকৰে? আপুনি প্ৰমাণ সৈতে ক'ব পাৰিবনে? যদি নোৱাৰে আপুনি মূৰত টুপি এটা পিন্ধি, পাঞ্জাবী চোলা পিন্ধি আপুনি কি যুক্তি আপুনি কথাখিনি দাঙি ধৰিছে? এইটো সঁচাকৈ এটা লজ্জানত বিষয়। আপুনি মুছলমান ধৰ্মৰ নামত এটা কলংক। বন্ধুসকল, মই এইখিনিতে ক'ব বিচাৰিছোঁ, মই কাকো টাৰ্গেট কৰি কথাখিনি ক'ব বিচৰা নাই। না মই মুছলমান ধৰ্মৰ সপক্ষে ক'ব বিচাৰিছোঁ, না হিন্দু ধৰ্মৰ সপক্ষে ক'ব বিচাৰিছোঁ, না মই কোনোবা ধৰ্মৰ বিপক্ষে ক'ব বিচাৰিছোঁ। বিপক্ষে আৰু সপক্ষে কথা আহি ইয়াত পৰা নাই। মই মাত্ৰ এটা কথা ক'ব বিচাৰিছোঁ, পৃথিৱীত বা হিন্দুসকলে নিজৰ ধৰ্মটো ভাল পায়, মুছলমানসকলে মুছলমান ধৰ্মটো ভাল পায়, বা কিছুমানে হিন্দু ধৰ্মক ছাপোৰ্ট কৰে, কিছুমানে মুছলমান ধৰ্মক ছাপোৰ্ট কৰে, আৰু কিছুমান এনেকুৱা মানুহ আছে নিৰপেক্ষ, না হিন্দুক ছাপোৰ্ট কৰে না মুছলমানক ছাপোৰ্ট কৰে। তেওঁলোকে নিৰপেক্ষভাৱে কথা কয় আৰু কথা ক'ব বিচাৰে, আৰু সেইটো হৈছে মানৱতা, মানৱ ধৰ্ম। গতিকে মই সেইখিনি ভিতৰতে পৰোঁ বুলি মই নিজকে দাবী কৰোঁ। মই মুছলমানকো ছাপোৰ্ট নকৰোঁ, মই হিন্দুকো ছাপোৰ্ট নকৰোঁ। যি ধৰ্মতে মই নিগেটিভ কৰ্ম দেখা পাম বা নিগেটিভ মানুহ দেখা পাম, সেই মানুহৰ বিপক্ষে মই সদায় কথা ক'ম আৰু সততাৰ ভিত্তিতে কথা ক'ম। মই কোনো ধৰ্মক টাৰ্গেট কৰি কোনো ধৰ্মক সপক্ষে মই কথা ক'ব নিবিচাৰোঁ আৰু কোৱাও নাই। কোনো এটা ভিডিঅ'ত আপোনালোকে মোক ক'ব নোৱাৰে। আৰু আজাহাৰী ডাঙৰীয়া, আপোনাক মই ক'ব বিচাৰিছোঁ, আপুনি নাভাবিব যে মই মুছলমান কাৰণে মুছলমান ধৰ্মক ছাপোৰ্ট কৰি কথাখিনি কৈছোঁ। মই কোনো ধৰ্মক ছাপোৰ্ট কৰা নাই, কিন্তু আপোনাৰ প্ৰতিটো ভিডিঅ'ত আপুনি এগৰাকী মুছলমান হৈ আপুনি আজাহাৰী লিখি আপুনি মুছলমান ধৰ্মক কিয় টাৰ্গেট কৰে, সেই প্ৰশ্নটোৰ উত্তৰ যদি আপোনাৰ হাতত আছে তেনেহ'লে আপুনি কথা ক'ব বুলি মই আশা কৰিলোঁ। এতিয়া হয়তো আপুনি ক'ব বা একাংশই হয়তো কমেণ্টটো কৰিব, আপুনি মুছলমান কাৰণে কথাবোৰ মানি ল'ব বিচৰা নাই। মই ডেফিনেটলি মানি ল'ব বিচাৰিছোঁ যে মুছলমানসকলেও অপৰাধ কৰে, হিন্দুসকলেও অপৰাধ কৰে, বৌদ্ধসকলেও অপৰাধ কৰে, বড়ো, কছাৰী, খ্ৰীষ্টান সকলো মানুহে অপৰাধ কৰে। অপৰাধ সকলো ধৰ্মতে আছে। যদি মুছলমান মানুহে কোনোবা অপৰাধ কৰিছে বা কৰ্মৰ লগত জড়িত, সেই মানুহসকলক শাস্তি দিয়ক, মোৰ কোনো আপত্তি। সেই মানুহৰ পক্ষে যদি কোনোবা দিনা মই মাত মাতোঁ বা মোৰ ভিডিঅ'ত হওক য'তেই নহওক, মই যদি মাত মাতোঁ, সেইদিনা আপোনালোকৰ কমেণ্ট বক্সত যি ইচ্ছা থাকে লিখিব, কোনোদিনেই মোৰ সেই বস্তুটো নাপায়। আজি যদি মুছলমান ধৰ্মৰ মানুহ এগৰাকী হিন্দু ধৰ্মক গালি পাৰি বা অপৰাধমূলক কাৰণত হিন্দু ধৰ্মৰ মানুহৰ ক্ষতি কৰে, সিদিনাও মই ভিডিঅ' বনাম, সিদিনাও মই সততাৰ পক্ষত কথা ক'ম। এইটো আপোনালোকক মই কথা দিলোঁ। গতিকে আজাহাৰী ডাঙৰীয়াই এই কিছু কথাবোৰ ফহিয়াই চাই কথাবোৰ উত্তৰ দিব। যদি আপুনি উত্তৰ দিব নোৱাৰে তেনেহ'লে আপুনি যিকোনো এটা ধৰ্ম গ্ৰহণ কৰক। হয় আপুনি হিন্দু হৈ থাকক, নহ'লে মুছলমান হৈ থাকক, নহ'লে আপুনি মানৱতাৰ খাতিৰত মানৱ ধৰ্ম গ্ৰহণ কৰি আপুনি নিৰপেক্ষভাৱে কথা ক'বলৈ শিকক। যদি সেইটো কৰিব নোৱাৰে তেনেহ'লে আপুনি নিজেই ভাবক যে না আপুনি ভাল মুছলমান হৈ দেখুৱাব পাৰিছে, না এজন ভাল হিন্দু হৈ দেখুৱাব পাৰিছে, না আপুনি এজন মানৱতাৰ নিদৰ্শন দেখুৱাব পৰা কথা কৈছে। আপুনি কোনো পক্ষতে নাই। কিন্তু আপুনি যি টি বলকি সমাজখনৰ মাজত বিশৃংখলতাৰ সৃষ্টি নকৰিব। কোনো এটা জাতিক আপুনি সেই প্ৰতিপন্ন কৰিবলৈ চেষ্টা নকৰিব। যদি আপুনি মুছলমানক টাৰ্গেট কৰাৰ আঁৰত কিবা বেলেগ উদ্দেশ্য আছে, বেলেগ লক্ষ্য আছে, তেনেহ'লে আপুনি যাব পাৰে, তাত ক'বলগীয়া কোনো নাই, একো নাই। কিন্তু আপুনি এটা বিশেষ জাতিক অপমান কৰাৰ, টাৰ্গেট কৰাৰ অধিকাৰ, সাহস আপোনাক কোনে দিলে? কোনখন বিশ্ববিদ্যালয়ে আপোনাক আজাহাৰী উপাধি দি আপোনাক সেইবোৰ অধিকাৰো দি পঠিয়াইছে? আপুনি কি ভিত্তিত, কি যুক্তিত এটা বিশেষ জাতিক আপুনি টাৰ্গেট কৰিবলৈ লৈছে? যদি টাৰ্গেট কৰিছে তেনেহ'লে আপুনি মূৰৰ টুপি খুলক আৰু আপুনি শৰীৰৰ যি ড্ৰেছ, পাঞ্জাবী কুৰ্তা মুছলমানৰ ড্ৰেছ, সেই ড্ৰেছ আপুনি খুলি দিব লাগে। শিক্ষিত মানুহ মুছলমান ধৰ্মত নাই তেখেতৰ মতেদি, তাৰমানে তেওঁ অশিক্ষিত।
মুছলমান সমাজত কোনো ডক্টৰ নাই, কোনো ইঞ্জিনিয়াৰ নাই, কোনো IAS অফিচাৰ নাই, কোনো পুলিচ অফিচাৰ নাই, কোনো মন্ত্ৰী MLA হোৱা নাছিল। APJ আব্দুল কালাম এজন হিন্দু ব্যক্তি আছিল। গতিকে যিমানবোৰ আমাৰ পৃথিৱীত জনপ্ৰিয় পদ আছে সেই সকলোবোৰতে বেলেগ জাতিৰ মানুহে অলংকৃত কৰি আছে, তাত মুছলমানৰ কোনো স্থান নাই, কাৰণ মুছলমান অশিক্ষিত। তেওঁৰ মতেদি শিক্ষা দীক্ষা নাই। আৰে আপুনি কিয় মুখত যি আহে তাকে বকি থাকে? উচ্চ এটা আপুনি সন্মান পাব পৰা যোগ্য স্থানত আছে, গতিকে সেই সন্মানখিনি আপুনি বুটলিব লাগে বুৰ বুধেৰে। গতিকে তাকে নকৰি আপুনি যিকোনো যা তা কথা বলকি থাকে, সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰি আছে। আপুনি যদি যুক্তি সহকাৰে কথা ক'ব নোৱাৰে তেনেহ'লে আপুনি ভিডিঅ' তেনেকৈ যা তা যি টি কথা বলকি ভিডিঅ' প্ৰস্তুত নকৰি। আপুনি এগৰাকী মানে আলিম টাইপৰ মানুহ, আপোনাক মানে মুছলমানসকলে আলিমসকলক কিমান শ্ৰদ্ধা সন্মান কৰে সেই কথাখিনি আপুনি জানে, আপোনাক কোৱাৰ প্ৰয়োজন নাই। আমাতকৈ আপুনি বেছি অভিজ্ঞ ধৰ্মৰ ক্ষেত্ৰত বিশেষকৈ, তৎসত্ত্বেও আপুনি যিবোৰ বলকি আছে, মই ভাবোঁ এইটো আপুনি নিজৰ পৰিয়াললৈ, নিজৰ সমাজখনলৈ বা নিজৰ বাবে আপুনি ক্ষতিৰ দিশে লৈ গৈ আছে নিজৰ ধৰ্মটো। আপুনি বেয়াটো বেয়া বুলি কওক, তাত মাত মাতিবলৈ নাযাওঁ। যদি মুছলমান সমাজত সঁচাকৈ তেনেকুৱা আছে আপুনি তথ্যভিত্তিকভাৱে ভিডিঅ' প্ৰস্তুত কৰক, তাত ক'বলগীয়া একো নাই। কিন্তু আপুনি তথ্য নোহোৱাকৈ যেতিয়াই তেতিয়াই যিকোনো কথা বলকি আপুনি মুছলমানক সেই প্ৰতিপন্ন কৰিবলৈ চেষ্টা নকৰিব। আপোনাক মানে কি বহুত মানুহে চাই আছে, কিন্তু মই এই ক্ষেত্ৰত মাত মতা নাছিলোঁ, কাৰণ আপোনাক সন্মান কৰিছিলোঁ। কিন্তু এতিয়া এনেকুৱা হৈছে আপুনি দিনে দিনে যি পায় তাকে বকিবলৈ আৰম্ভ কৰিছে। আৰু সেইবাবেই কথাখিনি মই আপোনাক ক'বলৈ ধৰিছোঁ যে যদি তথ্য নাথাকে, আপোনাৰ হাতত প্ৰমাণ নাথাকে, আপুনি মূৰত টুপি পিন্ধি পাঞ্জাবী চোলা পিন্ধি আপুনি তেনেকুৱা কথা ক'বলৈ চেষ্টা নকৰিব। যদি ক'ব বিচাৰে তেনেহ'লে আপুনি যুক্তি সহকাৰে প্ৰমাণ সহকাৰে ভিডিঅ' দিয়ক যে মুছলমান সমাজতেই কেৱল অপৰাধ হয়, কেৱল অপৰাধী আছে, বেলেগ সমাজত নাই, বা মুছলমানেই বেয়া, মুছলমানৰ শিক্ষিত মানুহ নাই, মুছলমান মানুহসকলে অমুক তমুক যিমান যি প্ৰমাণ আছে আপুনি ভিডিঅ' আকাৰে প্ৰমাণ তথ্যভিত্তিকভাৱে আপুনি দিয়ক। আপোনাক সহযোগ মই কৰিম, বেলেগে নকৰিলেও সহযোগ মই কৰিম আপোনাক। কিন্তু তথ্য নোহোৱাকৈ আপুনি যিকোনো কথা বলকিবলৈ চেষ্টা নকৰিব।